हेलो फ्रेंड्स मैं डॉक्टर विप्लवे आपनलोকক स्वागतम जनाइছো मोर चेनेলৰ অন্য এটি ভিডিও লৈ আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হেতু হল ভাৰত পাকিস্তানৰ মাজত চলি থকা যুদ্ধ বৰ্তমান যুদ্ধবিৰতিৰ পটভূমি তাৰ ফলাফল আৰু সম্ভাৱনাসমূহ এই ঘটনাবোৰ কেৱল দেশৰ বাহিৰৰ সংকট নহয় ই আমাৰ দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত গতিকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ মতামত কমেন্ট কৰি জনাব নাপাহৰিব এই সংঘাতৰ আৰম্ভণি হৈছে 2025 চনৰ 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা এক ভয়ংকৰ জেহাদী আক্ৰমণৰ পৰা য'ত 26 জন ভাৰতীয় পৰ্যটকক নিৰ্মমভাৱে হত্যা কৰা হয় ভাৰত চৰকাৰে স্পষ্টভাৱে ইয়াৰ বাবে পাকিস্তানত থকা জেহাদী সংগঠনসমূহক দায়ী কৰে ইয়াৰ পাছতে 2025 চনৰ 7 মে তাৰিখে ভাৰতীয় বায়ুসেনাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰে য'ত ৰাফাল জেটে পাকিস্তানৰ ভিতৰলৈ গৈ মিসাইল আক্ৰমণ কৰে এই আক্ৰমণৰ উত্তৰস্বৰূপে পাকিস্তানেও ড্ৰোন মিসাইল আৰু কামানৰ সহায়ত ভাৰতৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে উভয় দেশৰ সীমান্ত অঞ্চল জম্মু পাঞ্জাব ৰাজস্থান গুজৰাটত বিস্ফোৰণ আৰু গুলিৰ শব্দই সাধাৰণ ৰাইজৰ জীৱন দুৰ্বিষহ কৰি তোলে ইয়াৰ ফলত 60 জনৰো অধিক লোক নিহত আৰু শতাধিক লোক আহত হয় যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে 2025 চনৰ 10 মে তাৰিখে দুয়ো দেশে যুদ্ধবিৰতিৰ ঘোষণা কৰে এই যুদ্ধবিৰতিৰ পটভূমিত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতা এই যুদ্ধৰ বিৰতি কিমান দিন স্থায়ী হ'ব হেয়া সময়হে ক'ব কাৰণ দুয়ো দেশৰ মাজত আছে গভীৰ অবিশ্বাস যদিও কূটনৈতিক স্তৰত কথা-বতৰা আগবাঢ়িছে তথাপিও সীমান্তত এতিয়াও সেনাৰ উপস্থিতি আৰু উত্তেজনা বিদ্যমান আন্তঃৰাষ্ট্ৰীয় মহলেও আহ্বান জনাইছে যে কূটনৈতিক আলোচনাৰ দ্বাৰা স্থায়ী শান্তিৰ পথ বাছি ল'বলৈ অৱশেষত ক'বলৈ হ'লে যুদ্ধ কেতিয়াও কোনো সমস্যাৰ স্থায়ী সমাধান হ'ব নোৱাৰে ই কেৱল লৈ আহে ধ্বংসৰ বিভীষিকা আমি কেতিয়াও যুদ্ধ নিবিচাৰো কিন্তু আমাৰ সমৰ্থন সদায় আমাৰ চৰকাৰৰ লগত আছে ভাৰত চৰকাৰে যি কৰিব হিয়া ভালেই কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আপোনালোকে কি ভাবে এই যুদ্ধবিৰতি কিমান দিন স্থায়ী হ'ব আৰু ভাৰত পাকিস্তানৰ মাজত শান্তি স্থাপন সম্ভৱনে যদি এই ভিডিওটো চাই ভাল পালে লাইক আৰু শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম আন এটি ভিডিওৰ সৈতে তেতিয়ালৈকে ধন্যবাদ জয় হিন্দ